হাই বন্ধু-বান্ধৱীসকল, কি খবৰ? তোমালোকৰ কাৰণে এটা নতুন আপডেট দিব বিচাৰিছোঁ, যি আমাৰ অসম পুলিচৰ ABUB সহায়ক বাসিষ্ঠা পদৰ লগতে যিবোৰ অসম পুলিচৰ নতুনকৈ পদ ওলাব বা এডভাৰটাইজমেণ্ট ওলাব, ABUB হওক বা SI হওক বা কামাণ্ডো বেটেলিয়নেই হওক, তিনিচুকীয়া জিলাৰ উপ আৰক্ষী অধীক্ষক পদ্মকুমাৰ পেগুচাৰে তাৰ বিষয়ে কি ক'লে, সকলোখিনি তথ্য ভালদৰে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আৰু এতিয়ালৈকে যদি আছামিজ SKK চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা, তেতিয়া নতুন আপডেটখিনি প্ৰথমে তোমালোকে পাই থাকিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। আগন্তুক যিবোৰ এডভাৰটাইজ আহিব কনষ্টেবল পোষ্টৰ কাৰণে, এই পোষ্টবোৰত ভৰ্তি হ'বৰ কাৰণে অসমৰ বিভিন্ন ঠাইত ইচ্ছুক ল'ৰা ছোৱালীসকলে ফিজিকেলি প্ৰেক্টিছ কৰা আৰম্ভ কৰিছে। সেইবোৰৰ কাৰণে আমি তিনিচুকীয়া জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে কি ধৰণেৰে কি কৌশল অৱলম্বন কৰি কি ধৰণেৰে প্ৰেক্টিছটো আৰম্ভ কৰিলে কেনেকৈ সফলতা পাব পাৰি তাৰ এটা সম্যক ধাৰণা দিবৰ কাৰণে আমি জিলাখনৰ বিভিন্ন প্ৰান্তত কিছুমান অনুষ্ঠান কৰি ক'ভিড প্ৰট'কলৰ মেইনটেইন কৰি আমি এইখিনি কৰিবলৈ আমি প্ৰয়াস কৰি আহিছোঁ। এনে জিলাখনৰ কিমান ঠাইত এতিয়ালৈকে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে? আজি এই লেখাপানীত অনুষ্ঠিত এই অনুষ্ঠানটো আমাৰ 12 নম্বৰ অনুষ্ঠান। ছাৰ, যিহেতু দেখা যায় যে আমাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত বহুতৰে এটা বয়সত, এইটো বয়সত বিশেষকৈ নিষিদ্ধ ঘোষিত সংগঠনসমূহলৈ যোৱাৰ তেওঁলোকৰ এটা বাসনা জাগি উঠে। আপোনালোকৰ এই পদক্ষেপে তেওঁলোকক সহায় কৰিব বুলি আপুনি ভাবে? নিশ্চয় ভাবোঁ। অকল সেইটোৱে নহয়, উগ্ৰবাদী সংগঠনলৈ মন ঢাপলি মেলাটোকেই নহয়, বিভিন্ন অসামাজিক কামত এই উঠি অহা বয়সত ড্ৰাগছকে আদি কৰি নিচাযুক্ত সামগ্ৰীৰ প্ৰতিও মানে সংগ দুখতেই হওক বা এই বয়সৰ দুখতেই হওক তেনেকৈ ধাৱমান হ'ব পাৰে। আমি যদি পজিটিভ কামত ব্যস্ত থাকোঁ, ফিজিকেল এক্সাৰচাইজ আৰু মেণ্টেলি যদি আমি ফিট হৈ থাকোঁ ফিজিকেলি মেণ্টেলি, এইটো এটা ইয়াৰ অন্যতম কাৰণ আমাৰ এই প্ৰয়াস।